নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ। আজি আহিছোঁ আপোনালোকলৈ অন্য এটা ভিডিঅ'লৈ উপস্থিত হৈছোঁহি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ যাতে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু যিবোৰ ফ্ৰেণ্ড পোনপ্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকলৈ এটা ৰিকুৱেষ্ট যাতে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে যিবোৰ ভিডিঅ' মই আপলোড দিওঁ জব ৰিক্ৰুইটমেণ্ট, এক্সামছ, ৰিজাল্ট, এডমিট কাৰ্ড সেইবোৰ সকলোবোৰ ভিডিঅ' যেতিয়া আপলোড দিওঁ যাতে আপোনালোকে পোনপ্ৰথমবাৰে আপোনালোকে পায়। চ' বৰ্তমান বন্ধুসকল ভিডিঅ'টো বৰ্তমান আৰম্ভ কৰোঁ। চ' বন্ধুসকল আজি যোনটো ভিডিঅ' লৈ আহিছোঁ খুব ভাল খবৰ এটা লৈ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে নিশ্চয় গম পাইছে DME ডিফু মেডিকেল কলেজ, য'ত আছাম হিল মেডিকেল কলেজ বুলি কয়, নতুনলি বৰ্তমান অপেনিং হৈছে। তাৰে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিক্ৰুইটমেণ্টৰ এক্সাম হৈছিলে, য'ত ফাৰ্ষ্ট ফেজৰ ৰিজাল্ট অলৰেডি ডিক্লেয়াৰ হৈ গৈছিলে। তো ছেকেণ্ড ফেজৰ কাৰণে গ্ৰেড 4ৰ কাৰণে লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট হৈছিলে আৰু গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হৈছিলে। চ' সেই ৰিজাল্টৰ মেৰিট লিষ্ট বৰ্তমান আহি গৈছে, আপোনালোকে চেক কৰি চাব পাৰে। মই আপোনালোকক লিংকছটো দি দিছোঁ ডাইৰেক্টলি ডিছক্ৰিপশ্যন বক্সত, ক্লিক কৰিব, তাৰপৰা ডাউনলোড কৰি আপোনালোকে চাব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 বেলেগকৈ ৰিজাল্ট শ্বীট মৰা হৈছে, আপোনালোকে চেক কৰি চাব। আৰু লগতে বন্ধুসকল জনাব বিচাৰিছোঁ যে যিবোৰ ফ্ৰেণ্ড শ্বৰ্টলিষ্ট হৈছে, যাৰ ৰোল নম্বৰ আহিছে, ডেট মিনছ তেওঁলোকৰ জব অলৰেডি কনফাৰ্ম হৈ গৈছে, তেওঁলোকক যিহেতু ইয়াত এটা ইনষ্ট্ৰাকশ্যন দিয়া গৈছে যে তেওঁলোক এপইণ্টমেণ্ট লেটাৰ ডাইৰেক্টলি অফিচত গৈ ইমিডিয়েটলি তেওঁলোকে কালেক্ট কৰিব পাৰিব। আৰু যিবোৰ চিলেক্ট হৈছে তেওঁলোক এপইণ্টমেণ্ট লেটাৰ কালেক্ট কৰিব নোৱাৰিলে তেওঁলোকক 15 ডিচেম্বৰৰ পাছত তেওঁলোকক বাই পোষ্টৰ যোগেদি পঠিয়াই দিব। পোষ্টেল ডিপাৰ্টমেণ্ট মানে ডাকঘৰৰ যোগেদি পঠোৱাব, তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ পাই যাব। চ' কাইণ্ডলি বন্ধুসকল যোন চিলেক্ট হৈছে তেওঁলোকলৈ শুভকামনা থাকিল। আৰু যিহেতু যোনবোৰ ফ্ৰেণ্ড চিলেক্ট হোৱা নাই তেওঁলোকলৈ নেক্সট টাইমৰ কাৰণে ট্ৰাই কৰিবৰ কাৰণে উৎসাহ জনাইছে। আপোনালোকে নেক্সট টাইম ট্ৰাই কৰক, নিশ্চয় চিলেক্ট হ'ব। লগতে আৰু এটা কথা আপোনালোকক জনাওঁ, আপোনালোকে নিশ্চয় গম পাইছে যে গোটেই অসম বৰ্তমান যিহেতু জুই জ্বলি আছে, কেবৰ বিৰুদ্ধে গোটেই প্ৰটেষ্ট কৰা হৈছে, আপোনালোকে নিশ্চয় গম পাইছে। চ' বন্ধুসকল আমি সকলোৱে কেবৰ বিৰুদ্ধে মাত মাতিব লাগে। যিহেতু আমি কৰিব লাগে যে আমি অসমীয়া নাগৰিক হিচাপে আমি কেট বিৰোধিতা কৰাটো অতি আৱশ্যক। চ' আপোনালোক ওলাই আহক, নিশ্চয় আমি যিহেতু নাগৰিকত্ব সংশোধনী যোনটো বিল হয় এই বিলখন আমি পাছ হ'ব নিদিওঁ। চ' আজিলৈ সিমানেই, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। চ' বন্ধুসকল জয় আই অসম, ধন্যবাদ।